Good evening, students. Lakshya Computer Training Institute ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি Python programming languageৰ মাধ্যমে আৰু এটা programming কৰিব গৈ আছো। আজিৰ programmingত আমি আজিৰ যোনটো program আমি কৰিম তাত আমি if else statement use কৰিম। আমি কি কৰিম আমি এটা program বনাম য'ত দুটা নম্বৰ লোৱা হ'ব আৰু দুটা নম্বৰৰ ভিতৰত কোনটো ডাঙৰ নম্বৰ হেতু আমি আইডেন্টিফাই কৰিম with the help of কিছুমান statement যেনেকৈ if else statement use কৰি কিনে আমি কৰিম। তো বলা কেনেকৈ কৰা হয় if else statement কেলে কি যদি তোমালোকে C programming C++ या তোমালোকে জাভা কৰিছা তেতিয়াহলে তোমালোকে if else statement already জানা কিন্তু পাইথনত জাস্ট সিনট্যাক্স অলপ চেঞ্জ আৰু খুব সিম্পল হে বস্তুটো মই এতিয়া তোমালোকক দেখাম। তো লেটস স্টার্ট Visual Studio Code তো আমি Visual Studio Code ওপেন কৰিলো এটো আমাৰ এটা এডিটৰ য'ত আমি Python programming খুব ধুনিয়াকে আৰু খুব ইজিলি কৰিব পাৰো। সো আমি কি কৰিম ইয়াত লিখিলো a দেন লিখিলো ইনপুট। আচ্ছা আমি যদি ইনপুট লিখো তেতিয়া হ'ব এটা ইস্যু তাৰ কাৰণে আমি লিখিম int লিখাৰ পিছত int লিখাৰ ৰিজন এটোৱে যে আমি ডাইৰেক্টলি ইনপুট ইন্টিজাৰ ভ্যালু ডাইৰেক্টলি আমি ইউজাৰৰ পৰা ল'ব পাৰিম। তাৰ কাৰণে আমি int লিখিলো int লিখাৰ পিছত ইয়াত ব্ৰেকেট দিলো তাৰ পিছত আমি ইনপুট লিখিম ব্ৰেকেট দিম আৰু তাৰ পিছত এন্টাৰ দা ফাৰ্স্ট নাম্বাৰ। তো ইয়াত আমি লিখিলো এন্টাৰ দা ফাৰ্স্ট নাম্বাৰ ঠিক আছে a ইকুৱেল int লিখা হল তাৰ পিছত ইনপুট এন্টাৰ দা ফাৰ্স্ট নাম্বাৰ। এতিয়া এই ইন্টৰ কাম হল যে কোনো এটা ভ্যালু যেনেকৈ ইউজাৰে দিব সেই ভ্যালুটো অটোমেটিকলি ইন্টিজাৰত কনভার্ট হ'ব আৰু এই যোনটো আমাৰ ভেৰিয়েবল আছে ইয়া এই যোনটো আমাৰ মেমৰিৰ নাম ক'ব পাৰা তাত ষ্টৰ হৈ যাব। সেম থিং अगेन b লিখিম ইকুৱেল লিখিবা int লিখিবা দেন ইয়াত লিখিবা ব্ৰেকেটত ইনপুট লিখিবা ব্ৰেকেট এণ্ড এন্টাৰ দা সেকেন্ড নাম্বাৰ। Enter the second number দিলা then দুটা নম্বৰ স্টোৰ হল a আৰু b ৰ ভিতৰত স্টোৰ হৈ গল। স্টোৰ হোৱাৰ পিছত এতিয়া দুটা ইন্টিজাৰ ভ্যালু হয় এতিয়া আমি if else statement ইউজ কৰিম। প্ৰথমত আমি if ইউজ কৰিম তাৰ পিছত else part ইউজ কৰিম ইয়া আমি ইয়াত দেখাম। সো ফাৰ্স্ট if যদি তুমি লিখি দিলা if লিখাৰ পিছত তুমি a is greater than এটো হল তোমাৰ কম্পেৰিজন অপাৰেটৰ তুমি ক'ব পাৰা যাৰ মাধ্যমে আমি কম্পেয়াৰ কৰিম যে a টু b ৰ পৰা ডাঙৰ হ'ব লাগে। ওকে সো ইয়াত আমাৰ এটো দিয়াও আছে যে গ্ৰেটাৰ দেন সিম্বল যোনটোক আমি কম্পেৰিজন ইয়া তুমি ৰিলেশনাল অপাৰেটৰ ক'ব পাৰা আৰু ইয়াত এটা কলন দি দিবা আৰু if statement এটা বস্তু মনত ৰাখিবা if statement always কি কৰে ট্ৰু statement প্ৰিন্ট কৰে মানে যদি এটো ট্ৰু হয় a যদি b ৰ পৰা ডাঙৰ হয় তেতিয়া হলে আমি যোনটো বস্তু প্ৰিন্ট কৰিম হেতু প্ৰিন্ট হ'ব। এতিয়া আমি ইয়া প্ৰিন্ট কৰাও ইয়া আমি বেলেগ লজিক লিখো যি কোনো হেতু প্ৰসেস হ'ব কথা হল এটো। তো ট্ৰু হলে হ'ব কেলে কি if always execute ট্ৰু বস্তু মানে ট্ৰু যদি ইয়া ট্ৰু হয় তেতিয়া হলে হি নেক্সট স্টেপত যাব ঠিক আছে তাৰ ভিতৰত সোমাব। লেটস ৰাইট প্ৰিন্ট তো ইয়াত আমি প্ৰিন্ট লিখিলো দেন ইয়াত আমি লিখি দিলো the largest number is আৰু ইয়াত ডাবল কোটছৰ পিছতে আমি ডাবল কোটছৰ ভিতৰত লিখিলো the largest number আৰু ইয়াত a দি দিম। এতিয়া যদি তুমি a ৰ ভিতৰত মানে যেতিয়া ইউজাৰে ইয়াৰ পৰা এন্টাৰ কৰিব মানিলো ইয়াত মই 50 এন্টাৰ কৰিলো আৰু ইয়াত মই 10 এন্টাৰ কৰিলো তো 50 a ৰ ভিতৰত আছে b আছে 10 এতিয়া ইয়াত কি হ'ব কম্পেয়াৰ হ'ব 50 a মানে 50 b মানে 10 50 is greater than 10 the যেতিয়া এটো কম্পেয়াৰ কৰা হ'ব তেতিয়া কি হ'ব ট্ৰু হ'ব কেলে কি a is 50 and b is 10 so 50 is greater than 10 so কি হ'ব তাৰ পিছত এটো ট্ৰু হৈ গল ট্ৰু হলে এটো প্ৰিন্ট হৈ যাব ঠিক আছে। let's execute this program right click কৰিবা run python program run python file in terminal এটো কৰাৰ লগে লগে ইয়াত তুমি চাব পাৰা enter the first number so মই 50 দিলো যেটো মই ওপৰত দিছিলো হেটোৱে দিলো exact number then 10 দিলো and enter কৰাৰ লগে লগে তুমি চাব পাৰা the largest number is 50
ওকে সো ইয়াত কি হল ট্ৰু ভ্যালু প্ৰিন্ট হল কিন্তু এতিয়া আমি সেম এই প্ৰগ্ৰামটো अगेन মই ৰান কৰিম and again মই এইবাৰ ইয়াত দি দিলো 20 first and second value মই দি দিলো 10 so ইয়াত কি হ'ব sorry again true এটো মই দি দিলো 60 ইয়াত কি হ'ব first value আছে 20 second value আছে 60 and ইয়াত check যেতি হ'ব 20 is greater than 60 তেতিয়া হলে কি হ'ব এটো false হৈ যাব আৰু false statement if এ কেতিয়াও print নকৰে ইয়া false যেতিয়া if ৰ ভিতৰত এনেকা false condition আহিব হি কেতিয়াও এটো print নকৰে ইয়া ইয়াৰ ভিতৰত যে কোনো লজিক ইউজ কৰা হেবিলাক হি execute নকৰে enter কৰাৰ লগে লগে হি বাহিৰত ওলাই আহিব সো answer নেদেখায় সো তাৰ কাৰণে আমি আৰু এটা কি কৰিম else part আমি ইউজ কৰিব পাৰো else part or karne ami else likhi dim then colon diba colon must you have to give column tar pisot colon diar pisot tumi likhi dia print tar pisot tumi likhi dia the largest number is comma b etia ki hobo if aru else duta part ase else part always false part print kore মানে যদি উপৰৰ এটো ফলস হৈ যায় তেতিয়া হলে আমি অটোমেটিক্যালি গম পাই যাম যে b is greater b is ডাঙৰ the largest number is b let's right click and run this program তো ইয়াত যেতিয়া তুমি রান কৰিবা প্ৰথম ভ্যালু তুমি দি দিলা again 20 second ভ্যালু তুমি দি দিলা 70 enter press কৰা সো তুমি চাব পাৰা the largest number is 70 তো I think তোমালোকে এটো বুজি পাইছা বহুত ক্লিয়াৰলি মই ইয়াত খুব ধুনিয়াকে মই largest number between two numbers or ভিতৰ কোনটো largest number find কেনেকে কৰে হেতু মই ইয়াত তোমালোকক বুজাই দিলো ওকে আৰু তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি দিলো hash write a program find out largest number between two এটো তো হৈ গল আবার ঠিক আছে ইয়াৰ পিছত আমি আৰু এটা program কৰিম largest number find out the largest number among three numbers এটো তো মই ইয়াত কোৱেশ্চন অলৰেডি লিখি দিছো তাকি তোমালোকে খুব ধুনিয়াকে বুজি পোৱা লেটস স্টার্ট সো মই কি কৰিম ইয়াৰ পা মই জাস্ট ওপৰৰ দুটা এই দুটা মই কোডিং কপি কৰি লও যদি মোৰ ওচৰত সুবিধা আছে মই ইউজ কৰো জাস্ট ইয়াত মই পেস্ট কৰিলো এন্ড সি ইন্ট লিখিম আৰু ইয়াত ইনপুট ব্র্যাকেটত enter the third number enter the third number তো ইয়াত মই third number দি দিছো তিনটা নাম্বার দিয়া হৈছে তিনটা নাম্বার দিয়াৰ পিছত ইয়াত মই লিখিলো if লিখিম a is greater than b এটো আমাৰ comparison operator या relational operator and then তোমালোকে ইয়াত লিখিবা simple and লিখিবা then a is greater than c লিখিবা তো ইয়াত আমাৰ কম্পেয়াৰ কৰা হ'ব a ৰ লগত b আৰু a ৰ লগত c দুটা কম্পেয়াৰ কৰা হল কম্পেয়াৰ কৰাৰ পিছত ইয়াত আমি লিখি দিম print লিখিম and ইয়াত লিখি দিম and the largest number is আৰু ইয়াত আমি এটা কমা দিয়াৰ পিছত a লিখি দিম মানে তিনটা নাম্বার লোৱাৰ পিছত ইয়াত আমাৰ ইয়াত জাস্ট চেক কৰা হ'ব a ডাঙৰ হয় b ৰ পা a ডাঙৰ হয় c ৰ পা ঠিক আছে যদি a ডাঙৰ হয় b ৰ পা a ডাঙৰ হয় c ৰ পা দুটাই যদি কন্ডিশন ট্ৰু হয় আৰু মাজত আছে এটা কি অপাৰেটৰ এটা লজিক্যাল অপাৰেটৰ মাজত আছে and বুলি and মানে হল দুটা কন্ডিশন ট্ৰু হ'ব লাগিব মানে a টু b ৰ পাও ডাঙৰ হ'ব লাগিব a টু c ৰ পাও ডাঙৰ হ'ব লাগিব যদি দুটাই ডাঙৰ হয় তেতিয়া হলে আমাৰ কি হ'ব প্ৰথম স্টেটমেন্ট প্ৰিন্ট কৰা হ'ব ঠিক আছে and মানে হল দুটা স্টেটমেন্ট দুটা কন্ডিশন ট্ৰু হ'ব লাগিব first and second condition should be correct then only print this statement এটো প্ৰিন্ট হ'ব okay let's next ইয়াৰ পিছত আমি কি লিখিম আমি যদি তোমালোকে C programming C++ या C পঢ়িছে या Java পঢ়িছে তাত else আমি এনেকে else লিখি কিনে if else if লিখো কিন্তু ইয়াত এনেকা নহব ইয়াত হ'ব else if
ইয়াত আমি আৰু শৰ্ট লিখিম এল ইফ হ'ব আৰু ইয়াৰ ভিতৰত আমি কণ্ডিশ্যন এপ্লাই কৰিব পাৰিম আৰু বি ইজ গ্ৰেটাৰ দেন চি লিখি দিবা অনলি জাষ্ট ওৱান কণ্ডিশ্যন ইউ হেভ টু চেক হিয়াৰ বি ইজ গ্ৰেটাৰ দেন চি বি যদি চিৰ পৰা ডাঙৰ হয় দ্যাটছ ইট তাৰপিছত তোমালোকে প্ৰিণ্ট লিখিবা প্ৰিণ্ট লিখাৰ পিছত ইয়াত লিখি দিবা দ্য লাৰ্জেষ্ট নাম্বাৰ ইজ কমা দি দিবা ডাবল কোটছৰ বাহিৰত আৰু ইয়াত বি দি দিবা তো ইয়াত জাষ্ট বিৰ লগত চি চেক কৰিলে হ'ব কেলে কি বি টো অলৰেডি এৰ লগত ওপৰত চেক কৰা হৈছে ইয়াত আমি অনলি বি টো চেক কৰিম ওকে আৰু তাৰ পিছত তুমি এলছ ষ্টেটমেন্ট যেতিয়া লিখিবে ইয়াত কোনো ধৰণৰ মানে আমাৰ চেক মানে ক'ব গ'লে কোনো ধৰণৰ আমি কণ্ডিশ্যন ইয়াত দিব নোৱাৰো এটো অলৰেডি সবতে আছে ঠিক আছে এটো মনত ৰাখিবা এলছত কোনো ধৰণৰ স্টেটমেন্ট সৰি কোনো ধৰণৰ কণ্ডিশ্যন ইয়া কোনো ধৰণৰ চেক বস্তুটো চেকিং কৰা বস্তুটো ইয়াত নহয় তুমি এলছ ইফত লিখিব পাৰিবা তুমি ইফত লিখিব পাৰিবা কিন্তু তুমি এলছত লিখিব নোৱাৰিবা এলিফত লিখিব পাৰিবা ওকে তো ইয়াত আমাৰ ডাইৰেক্টলি তুমি বাই ডিফল্ট প্ৰিন্ট ইয়াত ডাইৰেক্টলি প্ৰিন্ট লিখা দ্য লাৰ্জেষ্ট নাম্বাৰ ইজ কমা চি দি দিলা দ্যাটছ ইট আৰু এটো বাহিৰত দি দিবা এটো মই দি দিলো ওকে দ্যাটছ ইট তো আমাৰ কমপ্লিট প্ৰগ্ৰাম হৈ গ'ল আমাৰ ৰেডি হৈ গ'ল প্ৰগ্ৰাম এতিয়া আমি এটো ৰান কৰিম ৰাইট ক্লিক কৰিবা ৰান পাইথন প্ৰগ্ৰাম আমি ৰান কৰিলো ইয়াত ফাৰ্স্ট নম্বৰ তুমি দি দিলা এন্টাৰ কৰা 34 দিলা দেন 12 দিলা তো এটো যোনটো ডাঙৰ নম্বৰ হ'ব তিনটাৰ ভিতৰত যোনটো ডাঙৰ নম্বৰ হ'ব হেতু প্ৰিন্ট কৰি দিলে দ্য লাৰ্জেষ্ট নম্বৰ ইজ 56 তেনেকে তুমি যদি अगेन এটো ৰান কৰা এবাৰ মই প্ৰথম দিলু 12 প্ৰথম মই ইয়াত দি দিম 12 দেন মই দি দিলু 45 দেন মই দি দিলু 76 যোনটো লাৰ্জেষ্ট নম্বৰ হ'ব এটো প্ৰিন্ট কৰাই দিব তো আই থিংক তোমালোকে এই দুটা বস্তু ভালকে বুজি পাইছা যদি তোমালোকে কণ্ডিশ্যনত কোনো ধৰণৰ প্ৰবলেম আছে ইয়া তোমালোকে বুজি পোৱা নাই প্লিজ মোক কমেন্ট কৰা মোক জনাবা মই তোমাক আৰু ভালকে পাইথনৰ প্ৰগ্ৰামছ বুজাম ঠিক আছে তো ইয়াত মই এই পাইথন প্ৰগ্ৰাম বহুত ধুনিয়াকে ইজিলি মই কিয় বুজাইছো কেলে কি তোমালোকে এই সিম্পল সিনট্যাক্স বিলাক সাকে নাজানা তাৰ কাৰণে মই অলপ programming ফালে গুছি আহিলো আৰু তোমালোকক ভালকে বুজাই দিয়েছো সো ইয়াত তুমি জাস্ট a is greater than b a is greater than c দুটাই কন্ডিশন ট্ৰু হলে আমি গম পাম যে লাৰ্জেষ্ট নাম্বাৰ a হয় আৰু যদি এই দুটাই কন্ডিশন ফলস হৈ যায় ইয়া যে কোনো এটা কন্ডিশন ফলস হোৱাৰ লগে লগে হি তলত আহিব আৰু ইয়াত চেক কৰিব যে b2 c ৰ পৰা ডাঙৰ হয় নে নহয় b2 যদি c পৰা ডাঙৰ হয় তেতিয়া হলে এটো প্ৰিন্ট হ'ব আৰু এটুও কন্ডিশন যদি ফলস হৈ যায় আমি অটোমেটিক্যালি গম পাই যাম ইয়া কম্পিউটারে অটোমেটিক্যালি গম পাই যাব ইয়া আমাৰ যোনটো সিস্টেম আমি যে হিসাবে আমি লিখিছো আমাৰ প্ৰগ্ৰামটো সেই হিসাবে লাষ্টৰটো প্ৰিন্ট হৈ যাব তো এটু কমপ্লিটলি এই লজিক যে আছে এবিলাক আমি নিজে বিল্ড কৰিব লাগিব আমি নিজে বনাব লাগিব তেতিয়া হলে তোমাৰ প্ৰগ্ৰামছ বিলাক খুব ধুনিয়াকে তুমি ইয়া তুমি ক'ব পাৰা ধুনিয়া সফটওয়্যাৰস বনাব পাৰিবা সো মই ইয়াতে এটু সমাপ্ত কৰো সো নেক্সট ক্লাছত আমি আৰু ধুনিয়া প্ৰগ্ৰামছ লৈ আনিম ইয়াতে এটু ফিনিশ কৰি দিও আজিৰ প্ৰগ্ৰামটো থ্যাংক ইউ বাই বাই টেক কেয়াৰ